BPFৰ প্ৰাৰ্থী যিগৰাকী আছে তেখেত হৈছে শিউলি মহিলাৰী। তেখেতৰ কোনো পৰিচয় নাই, তেখেত সমাজৰ পৰা অহা নেত্ৰী নহয়, তেখেতে কোনো দল সংগঠনৰ হৈ কাম কৰা নাই, কোনো সমাজ সেৱা কৰা নাই। তেখেত হ'ল আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰীৰ মিছেছ। তেখেত মন্ত্ৰীৰ পত্নী হৈহে সমাজত আহিছে, গতিকে ৰাইজে তেখেতক ভোট নিদিব। সমূহ ৰাইজে মানে ট্ৰেক্টৰৰ ছবিত লৰেন্স ইছলাৰী ছাৰকে ভোট দিব। কাৰণ তেখেতৰ আমি যিবিলাক দেখিছোঁ, তেখেতৰ MRM হস্পিটেল আছে বা বিভিন্ন ধৰণৰ তেখেতে মানে বিজনেছমেন হয়। গতিকে আজি MRMত আমি দেখিছোঁ কেতিয়াও এনেকুৱা ৰোগীক আজি ফ্ৰী চিকিৎসা কৰা দেখা নাই। তেখেতে কেনেকৈ সমাজ সেৱিকা হ'ব পাৰে? য'ত নেকি এজন যদি ৰোগীৰ মৃত্যু হৈ যায়, যেতিয়ালৈকে বিল দিয়া নহয় তেতিয়ালৈকে ডেড বডি ওলাই দিয়া নহয়। সেইটো আমি জানো, আমি চন্দ্ৰপাৰাৰ পৰা অহা, তাতে আমাৰ ৰোগীবিলাক MRMত আহে। MRMত আহে, চিকিৎসাবিলাক কেতিয়াও ফ্ৰী চিকিৎসা নকৰে। যদি তাই সমাজ সেৱিকাই হয়, তেতিয়াহ'লে তেখেতে সমাজৰ কাৰণে মানে দুখীয়া শ্ৰেণীৰ ৰোগীবিলাকৰ দামটো কমাই দিব লাগিছিল। যি কি নহওক, তেখেতৰ আমি কোনো ধৰণৰ সমাজৰ কাম কৰা দেখা নাই। আৰু যিটো দেখিছোঁ আমি, আমাৰ BTRৰ চৰকাৰ সলনি হোৱাৰ লগে লগে যিবিলাক আমাৰ মহিলাসকলে অৰুণোদয় লাভ কৰিছিল অসম চৰকাৰৰ পৰা, সেই অৰুণোদয়বিলাক আমাৰ BPF চৰকাৰ অহাৰ লগে লগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কাটি দিলে। অৰুণোদয়বিলাক কাটি দিলে। যিবিলাক আমাৰ দুখীয়া শ্ৰেণীৰ মানে পাবলগীয়া মহিলাবিলাক হয়, তেখেতসকলৰ অৰুণোদয়বিলাক কাটি দিলে। কিয় কাটি দিলে? আমি ৩ নং কোকৰাঝাৰ হিচাপে আমি লৰেন্স ইছলাৰী ছাৰকে সমৰ্থন কৰোঁ। কাৰণ তেখেতে 5 বছৰ ধৰি আমাৰ ইয়াতে MLA আছিল। তেখেতৰ মানে কাম কাজ আমি অতি সন্তুষ্ট। তেখেতে বহুত ধৰণৰ ডেভেলপমেণ্টৰ কাম কৰিছে। ধৰি লওক স্কুল বা ষ্টেডিয়াম বা ৰাস্তা ঘাট পকীকৰণ, হস্পিটেল ডেভেলপ কৰা, বহুতো ধৰণৰ কাম কাজ কৰা আমি দেখা পাইছোঁ। হয় হয় হয়, BPFৰ প্ৰাৰ্থী যিগৰাকী আছে তেখেত হৈছে শিউলি মহিলাৰী। তেখেতৰ কোনো পৰিচয় নাই, তেখেত সমাজৰ পৰা অহা নেত্ৰী নহয়, তেখেতে কোনো দল সংগঠনৰ হৈ কাম কৰা নাই, কোনো সমাজ সেৱা কৰা নাই। তেখেত হ'ল আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰীৰ মিছেছ। তেখেত মন্ত্ৰীৰ পত্নী হৈহে সমাজত আহিছে, গতিকে ৰাইজে তেখেতক ভোট নিদিব। সমূহ ৰাইজে মানে ট্ৰেক্টৰৰ ছবিত লৰেন্স ইছলাৰী ছাৰকে ভোট দিব। কাৰণ তেখেতৰ আমি যিবিলাক দেখিছোঁ, তেখেতৰ MRM হস্পিটেল আছে বা বিভিন্ন ধৰণৰ তেখেতে মানে বিজনেছমেন হয়। গতিকে আজি MRMত আমি দেখিছোঁ কেতিয়াও এনেকুৱা ৰোগীক আজি ফ্ৰী চিকিৎসা কৰা দেখা নাই। তেখেতে কেনেকৈ সমাজ সেৱিকা হ'ব পাৰে? য'ত নেকি এজন যদি ৰোগীৰ মৃত্যু হৈ যায়, যেতিয়ালৈকে বিল দিয়া নহয় তেতিয়ালৈকে ডেড বডি ওলাই দিয়া নহয়। সেইটো আমি জানো, আমি চন্দ্ৰপাৰাৰ পৰা অহা, তাতে আমাৰ ৰোগীবিলাক MRMত আহে। MRMত আহে, চিকিৎসাবিলাক কেতিয়াও ফ্ৰী চিকিৎসা নকৰে। যদি তাই সমাজ সেৱিকাই হয়, তেতিয়াহ'লে তেখেতে সমাজৰ কাৰণে মানে দুখীয়া শ্ৰেণীৰ ৰোগীবিলাকৰ দামটো কমাই দিব লাগিছিল। যি কি নহওক, তেখেতৰ আমি কোনো ধৰণৰ সমাজৰ কাম কৰা দেখা নাই। আৰু যিটো দেখিছোঁ আমি, আমাৰ BTRৰ চৰকাৰ সলনি হোৱাৰ লগে লগে যিবিলাক আমাৰ মহিলাসকলে অৰুণোদয় লাভ কৰিছিল অসম চৰকাৰৰ পৰা, সেই অৰুণোদয়বিলাক আমাৰ BPF চৰকাৰ অহাৰ লগে লগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কাটি দিলে। অৰুণোদয়বিলাক কাটি দিলে। যিবিলাক আমাৰ দুখীয়া শ্ৰেণীৰ মানে পাবলগীয়া মহিলাবিলাক হয়, তেখেতসকলৰ অৰুণোদয়বিলাক কাটি দিলে। কিয় কাটি দিলে? তেখেতসকল যিবিলাক UPPLৰ আছিল, সাধাৰণ ৰাইজৰ যিবিলাক মহিলা আছিল, সিহঁতৰ নামটো কাটি দি অকল BPFৰ মহিলাসকলৰ নামটো অন্তৰ্ভুক্ত কৰালে। গতিকে সমূহ আমাৰ ৰাইজে জনসাধাৰণে হাগ্ৰামা মহিলাৰীৰ ওপৰত খং উঠি আছে। আৰু লগতে কালি পুখুৰীৰ পৰা যিটো বাচুগাঁও যোৱা ৰাস্তা আছে, এইফালে চাম্পা ব্ৰিজৰ লগতে তিনিআলিৰ পৰা কালিপুখুৰী হৈ বাচুগাঁও যোৱা ৰোডটো ৭০ কোটি টকাৰ আছাম মালাৰ অধীনত আমাৰ MLA লৰেন্স ইছলাৰী ছাৰে এইটো ৰাস্তাটোৰ দায়িত্ব লাভ কৰিছিল, চেংচন হৈছিল। সেই ৰাস্তাটো যেতিয়া চৰকাৰ আহি গ'ল, BPF চৰকাৰ, দেৰহাছাত বসুমতাৰী ডাঙৰীয়াই আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এইটো ৰাস্তাটো বন্ধ কৰি দিলে। তাৰপিছত বিভিন্ন আন্দোলন কৰাৰ পিছত আকৌ এইটো ৰাস্তাটো দিয়া হ'ল। গতিকে বিভিন্ন ধৰণৰ কাম কাজসমূহ তেখেতসকলে বাতিল কৰিছে। গতিকে তেখেতসকল কেনেকৈ সমাজৰ উন্নয়ন কৰিব? যিবিলাক সমাজৰ প্ৰয়োজন, ৰাস্তা ঘাট যিবিলাক ব্ৰিজ হৈ আছে, সেই কামবিলাক বন্ধ কৰি দিছে। তেনেহ'লে আমি তেখেতসকলক কেনেকৈ ভাল বুলি ভাবি ল'ম? আৰু যদি ভুলতে
মুহূৰ্ততে শিউলি মহিলাৰীক মানুহে ভোট দি জয়যুক্ত কৰে, সমাজৰ উন্নতি একেবাৰে নহ'ব। কেনেকৈ নহ'ব? আমি লৰেন্স ছাৰক দেখিছোঁ সমাজৰ সকলো কাম কৰি আহি আছে, যিকোনো মানুহে তেখেতক লগ কৰিব পাৰে, তেখেতৰ ঘৰত যাব পাৰে, কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ঘৰততো কোনেও প্ৰৱেশ কৰিব নোৱাৰে, পাৰ্মিশ্যন নাই। তেখেতৰ ঘৈণীয়েকে যদি বিধায়ক হয় তেতিয়াহ'লে সমাজৰ কি কাম কৰিব? তেখেতকতো আমি আজিলৈকে সমাজৰ কোনো এটা কাম কৰা দেখা নাই। গতিকে মহিলা হিচাপে আগবাঢ়ি আহিছে, আহক, ভাল কথা, কিন্তু তেখেতে কোনো বুথ কমিটিৰ প্ৰেচিডেণ্ট নহয়, প্ৰাইমাৰীৰ প্ৰেচিডেণ্ট নহয়, ব্লক কমিটিৰ নহয়, ডিষ্ট্ৰিক্ট কমিটিৰ নহয়, আনকি চেণ্ট্ৰেল কমিটিৰো নহয়। BPF কৰ্মীতো বহুত কৰ্মী আছে, সিহঁতক কিয় টিকেট দিয়া নহ'ল? কিয় পৰিয়াল কেন্দ্ৰিক হ'ল? হয়নে নহয়? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজৰ ফুলখালীয়েকক টিকেট দিলে, MCLA বনালে, আকৌ নিজৰ ঘৈণীয়েকক বিধায়িকা বনাব বিচাৰিছে। গতিকে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিটো আমি পচন্দ নকৰোঁ। সমাজৰ ডেভেলপ হ'ব লাগে, সমাজত যিজন ব্যক্তি উপযুক্ত দক্ষতা যোগ্যতা আছে তেখেতকহে ভোট দিব লাগে। এতিয়া যদি আপোনালোকে ক্ষমতা চায় আৰু দক্ষতা চায়, ক্ষমতা বুলি ক'লে তেখেতৰ টকাৰ ক্ষমতা, শিউলি মহিলাৰীৰ টকাৰ ক্ষমতা, কিন্তু আমাৰ লৰেন্স ইছলাৰীৰ হ'ল দক্ষতা আছে, কেনেকৈ কাম কৰাৰ দক্ষতা আছে, যোগ্যতা আছে, উপযুক্ত ব্যক্তি যাক আমি ৰাইজৰ মানে সমৰ্থনত আমি মানে কি কৰোঁ, সমৰ্থন কৰোঁ MLA হিচাপে। ধন্যবাদ।